আজি যেহেতু আপনি আনুষ্ঠানিকভাৱে যোগদান কৰিলে আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে কি ক'ব এই বহুত ভাল ফিল হৈছে এণ্ড আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড আমাৰ বিধায়ক অশোক সিংঘল ছাৰকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড এতিয়া আমাৰ DC ছাৰ তেওঁৰ কাষত মোৰ আজি জইনিঙৰ কাৰণে আহিছে ছাৰে মোৰ ফাইলটো একচেপ্ট কৰিছে ছাৰকো থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড ভাল লাগিছে আজি মোৰ ফাৰ্ষ্ট জইনিং হ'ব এণ্ড থেংক ইউ ক'ত জইন কৰিবা পষ্টিং ছাৰে কৈছে বাট মই ইমান ভালকৈ গম নাপাওঁ মই এতিয়া জইন আবকাৰী বিভাগ যিটো কাৰ্যালয় আছে তাত হয় তাতে কৈছে চ' মই চোৱাৰ পিছতহে গম পাম আৰু নিজৰ এই চাকৰি জীৱনৰ লগতে খেলৰ প্ৰতিও আপুনি আগবাঢ়ি যাব লাগিব কেনেকুৱা ধৰণে পৰৱৰ্তী কি ট্ৰেইনিং এতিয়া বৰ্তমান ভালে চলি আছে মোৰ ট্ৰেইনিং এণ্ড অকণমান প্ৰব্লেম হৈছিলে মোৰ মানে অকণমান টেনশ্যন দিছিলে কি মোৰ জবটো হৈ গ'লে ভাল আছিলে তো ট্ৰেইনিঙৰ সময়ত অকণমান মানে ডিষ্টাৰ্ব হৈছিলে সেইটো থটছটো বাট এতিয়া চৰকাৰে মোৰ এচিভমেণ্টটো চাই মেলি এইটো দিছে মোক চ' মোৰ এতিয়া এটা টেনশ্যন হেৰাই গৈছে চ' মই ভালকৈ ট্ৰেইনিং কৰিব পাৰিম উইদাউট টেনশ্যনত এণ্ড এতিয়া বৰ্তমান আমাৰ প্ৰেক্টিচ ভালে চলি আছে পৰৱৰ্তী লক্ষ্য কি কেনেকুৱা ধৰণৰ পেৰিছ অলিম্পিক এভৰি স্পৰ্টছ পাৰ্চনৰ ড্ৰিম অলিম্পিক হয় লাষ্ট মেটচ আৰু মোৰো ড্ৰিম আছে অলিম্পিক খেলা চ' ছাৰে মোক মানে এতিয়া মোৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিছত নেক্সট ইয়েৰ এছিয়ান গেমছ কমনৱেলথ গেমছ আছে মই এইটো 3টা মেটচৰ আগত ফ'কাছ কৰিম তাৰপিছত মই অলিম্পিক ফ'কাছ কৰিছোঁ টাৰ্গেটটো মোৰ অলিম্পিক হয় বাট ষ্টাৰ্টিং মই এইটো 3টা মেটচটো খেলিব লাগিব আগত চ' প্ৰিপেয়াৰ ভালে চলি আছে ট্ৰেইনিং ভালে চলি আছে থেংক ইউ আইবা উমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ ব্ৰঞ্জ মেডেল পাইছিলে 2019 চনত আৰু সেই মেডেল উইনাৰসকলক যিহেতু অসম চৰকাৰৰ ফালৰ পৰা এজ পাৰ দেয়াৰ মেডেল কেটেগৰী তেওঁলোকক যিহেতু এমপ্লয়মেণ্ট দিয়া গৈছে আৰু সেই এমপ্লয়মেণ্টৰ ভিত্তিত আজি তেখেত ইনস্পেক্টৰ হিচাপে জইন কৰিছে এক্সাইজ ডিপাৰ্টমেণ্টত আৰু কামৰূপ মেট্ৰৰ এক্সাইজ আমাৰ যিটো বিভাগ আছে এই বিভাগত তেখেত যোগদান কৰিছে আৰু তেখেতৰ প্লেচ অফ পষ্টিং হ'ব মেঘা আছাম প্ৰাইভেট লিমিটেড বুলি আমাৰ যিটো বণ্ডেড ৱেৰহাউচ আছে তাতে তেওঁ যোগদান কৰিব আৰু তেখেতৰ কেণ্ডিডেটছাৰটো 2 বছৰলৈ প্ৰবেশ্যনত থাকিব আৰু যিসকল কেণ্ডিডেট এপইণ্ট কৰা হৈছে তেওঁলোকক আছাম ছাৰ্ভিচেছ পেঞ্চন ৰুল যিটো লেটেষ্ট যিটো ৰুল আছে সেই ৰুল মতে তেওঁলোকক লাগু কৰিব